Good morning everyone. थारैनो जोङो बिटिआर सुक्तिनि गेजेरजोंहाय बिराद जौगामारदोंना ना नोंथांमोननि नोजोराव हायगादों। थारैनो बिटिआर सुक्तिनि गेजेरजों बा इउपिपिएल दोलोआ सोरजिनाय बिटिआर गभर्नमेन्टआ सुबुं सम्पद हिउमेन रिसोर्स दानायाव जाफुंसारदोंना, जायनि जाहोनाव बिथांमोना बांसिन हिउमेन रिसोर्स दानायावहाय गोसो होदों, स्ट्रेस होदों। होसा होसिके ক'ব গ'লে আজিৰ দিনত ইউপিপিএল দলত সৃষ্টি কৰা যিটো বিটিআৰ গভৰ্নমেণ্ট সেইটো আমাৰ অঞ্চলৰ কাৰণে होसा होसिके উন্নয়ন আনিব পাৰিছে না পৰা নাই, আৰু হিউমেন ৰিচোৰ্চ বনাৰ ক্ষেত্ৰত সাকসেসফুল হৈছে না হোৱা নাই বিটিআর গভর্নমেন্টে, যার কারণে বিটিআর গভর্নমেন্টে হিউমেন রিসোর্স বনার ক্ষেত্ৰত বহুত অধিকে স্ট্রেস দি আছে। আজিৰ ভিডিঅ'ত ইয়াৰ বিষয়ত আলোচনা কৰিব। So hello everyone, once again welcome back to the channel. दिनैनि गोदान भिडिअ नोंथांमोन बयखौबो गोसो गोथार बरायजों लोगोसे आसा खालामो इसोरनाव नोंथांमोन बयबो मोजां दं। सुबुं सम्पद हिउमेन रिसोर्स दानायनि खेत्रआव in comparison with BPF government, बिथांमोना इउपिपिएल दोलोआ सोरजिनाय बिटिआर गभर्नमेन्टआ बिराद साबसिनथार, बिराद जोंनि ओनसोलाव हिउमेन रिसोर्स बानायथारबाय नामा? আজিৰ দিনত ক'ব গ'লে বিপিএফত 17 বছৰ শাসন কালত 1% হিউমেন রিসোর্সৰ কাৰণে কাম কৰা নাই নাকি বিপিএফ গভৰ্নমেন্টে আগত সময়ত, যাৰ কাৰণে ইউপিপিএল দলৰ পৰা হিউমেন ৰিসোৰ্স বনাৰ ক্ষেত্ৰত বহুত অধিকে স্ট্রেস দিব লগা হৈছে। ইয়াত ফুটবল খেলা ফাটি আন্ডাৰ 13ত থকা চাৱাবিলাক, আন্ডাৰ 16ত থকা চাৱাবিলাকে ড্ৰাগছ, মদ, চিগাৰেট, বিড়িৰ পৰা দূৰত ৰাখিছে, খেলত এংগেজ ৰাখিছে, মোবাইল গেমৰ পৰা দূৰত ৰাখিছে। ইয়াৰ বিষয় মই ক'ব লগা একো নাই। বড়োফা সুপাৰ 50 মিছনত পৰা যিটো প্ৰডাক্ট কৰা এক্টিভিটি, ইয়াৰ বিষয় মই ক'ব লগা নাই। কিন্তু মই ক'ব লগা কথাটো এইটোৱে, হিউমেন ৰিসোৰ্সৰ ক্ষেত্ৰত হওক, উন্নয়নৰ ক্ষেত্ৰত হওক, বিটিআর অঞ্চলত সেই ইউপিপিএল দলৰ পৰা নেতাসকলে বা যিমান ইএম জিএম চিএম আছে তেখেতসকলে অকল আমিও কৰিছোঁ এনেকুৱা তেখেতসকলে বক্তব্য দাঙি ধৰি থাকে। ইয়াত ক'ব লগা কথা আছে, অকল ইউপিপিএল দলে হিউমেন রিসোর্স বনাইছে নাকি, উন্নয়ন আনিছে নাকি? 17 বছর বিপিএফ শাসন কালত একো উন্নয়ন 1-2% উন্নয়ন হোৱা নাই নাকি? উন্নতি, ৰাইজৰ উন্নতি হোৱা নাই নাকি? ইয়াত প্ৰশ্নৰ এনসাৰটো আপোনালোকৰ হাতত, এইটো কমেণ্টত জনাই দিয়ক। হোছা হোচিকে বিপিএফৰ শাসন কালত ডাঙৰ ইউনিভাৰ্চিটি, মহাবিদ্যালয়, কলেজ, স্কুল, ইনষ্টিটিউট, ব্ৰিজ, দলাং, স্কিম, ৰাস্তা এইবিলাক একো কাম হোৱা নাই নাকি? 3rd গ্ৰেড 4th গ্ৰেড চাকৰি বিপিএফৰ শাসন কালত দিব পৰা নাই নাকি? যাৰ কাৰণে এতিয়া ইউপিপিএল গভৰ্নমেন্টে দিব লগা হৈছে, অধিকে কাম কৰিব লগা হৈছে। হিউমেন রিসোর্স বনার ক্ষেত্ৰত, উন্নতিৰ ক্ষেত্ৰত, ফুটবল খেলৰ ক্ষেত্ৰত অধিকে স্ট্রেস দিব লগা হৈছে। নংনা নङा रायजो राजा मावथ्राखैना बिपिएफआ, जायनि थाखाय बिथांमोना दा बिराद मावबाय। बिनि एन्सारखौ नोंथांमोना होदो। ইয়াত লগত এটা উদাহৰণ হিচাপে মই আনিব বিচাৰিছোঁ যে বিটিসি শক্তিৰ দ্বাৰা আমাৰ বড়ো লেংগুৱেজ 8th শিডিউলত মান মৰ্যাদা ষ্টেটাছ পাইছে, আৰু বিটিআৰ শক্তিৰ দ্বাৰা অসমত
এছ'চিয়েট অফিচিয়েল লেংগুৱেজৰ ষ্টেটাছ পাইছে। এতিয়া সকলো ব্যক্তি জানে ইণ্টাৰনেটত চাৰ্চ কৰিলে পায়। এছ'চিয়েট অফিচিয়েল লেংগুৱেজে HCDLৰ পৰা ওপৰত আছে না তলত আছে, এইটো সকলো ব্যক্তি জানে। যেতিয়া আমাৰ BTC চুক্তিৰ দ্বাৰা আমাৰ লেংগুৱেজটো বড়ো লেংগুৱেজটো ওপৰত গৈছে, ওপৰত ষ্টেটাছ পাইছে, সেই ক্ষেত্ৰত তলত আনাৰ কোনো প্ৰশ্নই আহিব নালাগে। এছ'চিয়েট অফিচিয়েল লেংগুৱেজ মানে তলত আনা, যিহেতু আমাৰ বড়ো লেংগুৱেজ ওপৰত আছে, गोजौआवनो दंखायो जोंहा मान मर्यादाजों, बेखौ मा एस'सिएट अफिसियेल लेंगुवेज बाहायलायनायनि खोथा फैनांगौ दं। दा बेयावथ' मोनसे पार्टिकुलार रावनि थाखाय मोननै मोनथाम स्टेटास होआ। আমাৰ বড়ো লেংগুৱেজৰ কাৰণে গভমেণ্টে কনষ্টিটিউশ্যনে দুটা ষ্টেটাছ দিব নোৱাৰে, যিকোনো একটা হ'ব লাগে, হয় এছ'চিয়েট অফিচিয়েল লেংগুৱেজৰ মান মৰ্যাদা নহ'লে HCDLৰ মৰ্যাদা। আপোনালোকে কি বিচাৰে এইটো কমেণ্টত জনাই দিয়ক। আগত অৰ্থ ব্যৱস্থাটো ঠিক কৰিব লাগে। दा नोंथांमोना मा सानो कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय। स' थेंक इउ भेरि माच फर वाचिं। लाभ इउ।